ষ্টাৰ ব্লগ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া ডিমৌত বজাৰ কৰিবলৈ আহিছোঁ। তেনে এটা তেল ডিপু একচুৱেলি আমাৰ গাড়ী অকণমান থোৱা প্ৰব্লেম হৈছে। চ' তেল ডিপুতে আমি গাড়ীখন থৈছোঁ, স্কুটি। চ' আপোনাক মই দেখুৱাই আছোঁ মাৰ্কেটখন দেখুৱাই আছোঁ। টাউনখন আমি এটা গৈ আছোঁ মাৰ্কেট। দেখুৱাম আপোনালোকক। এতিয়া ছ'চিয়েল ডিষ্টেঞ্চ মনা নাই, লগতে মাস্কো পিন্ধা নাই দেখিছে কিছুমানে। কচু কেজি এইখিনি বজাৰ কৰি আহিলোঁ। তাকে ফ্ৰেণ্ডছ দেখুৱাইছোঁ আহিছোঁ, ঠিক আছে। আৰু এটা বন্ধু ইয়াত ৰ'ব, আমি দোকানত গৈ আছোঁ। শাক পাচলি বজাৰ দেখিছে। শাক আমি লৈছোঁ পচাৰি নাই শাক পাচলি লাগিছিল। শাক পাচলি ফল নালাগে। ফাৰ্ষ্ট আমি যাম এতিয়া চাউল কিনিব যাম। ফাৰ্ষ্টত আমি দেখুৱাইছোঁ আকৌ। বস্তু কিনাত বিজি হৈ আছে দেখিছে। লকডাউনৰ মাজতো তেওঁলোকে পৰিয়ালৰ কথা ভাবি। দাদা ড্ৰাই ফিছবিলাক কিমান প্ৰাইচটো? ইমান এইটো দাম 100 দাম 50 টকা ন? এইটো কি হয়? এইটো বামলা মাছ। এইটো কি বামলা মাছ? হয়, এইটো প্ৰথম দেখিছোঁ। সাগৰীয়া মাছ। সাগৰীয়া মাছ দিয়ে নে এইটো? এইটো কিনো? মিছা সৰু মিছা ন? এই কি ডাঙৰ মিছা? এইটো কি? মিডিয়াম হয়। এইটো ডাঙৰ। এইটো কি হয়? চান্দা মাছ। এইটো শিঙি মাছ। শিঙা মাছ। দাদা আপোনালোকৰ এইবিলাক মিছা মাছে নি দাদা? দেন একচুৱেলি জীৱিকাটো কেনেকৈ তেওঁলোকে ইমান কষ্টৰে পৰিয়ালটো চলাইছে। চ' তেওঁ কিবাখন ক'ব। আপোনালোকে কেনেকৈ চলাইছে পৰিয়ালটো, মানে কষ্ট বিক্ৰী কৰি মানে চলাইছে। বিক্ৰী কৰি চলাইছে। হয় পৰিয়াল। আপোনাৰ ঘৰত কোন কেনেকৈ আছে? ঠিক আছে, আপোনালোকৰ দিনটো শুভ হয়, ভাল দিন আহিব আপোনালোকৰো। ঠিক আছে। ইমান গৰম কৰি ফাইনেলি পালোহি আৰু। এতিয়া ফাইনেলি পালোহি আমি। তাৰপিছত আমাৰ বস্তু লুট কৰিছোঁ। ফাইনেলি আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে ৰাওনা হৈছোঁ। চ' এই দাদাজন বহুতখিনি হেল্প কৰিলে ঘৰ মেলাৰ ক্ষেত্ৰত। চ' থেংক ইউ দাদা। আৰু এটা বস্তু থাকি গ'ল। চ' বায়ে আনিব গৈছে। চ' আজি ইমানেই ভিৰ মানে বজাৰ বাপৰে। আৰু মানে বজাৰ কৰোঁতে মানে মোক ক'বলৈ পাহৰিয়ে গৈছে। আপোনালোকক মানে এক্সপ্লেইন কৰিব মানে পাহৰিয়ে গৈছোঁ। চ' সেয়াই। থেংক ইউ ফ্ৰেণ্ডছ, লাভ ইউ ফ্ৰেণ্ডছ। আপোনালোকে এনেদৰে সদায় মৰম দি থাকিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফ্ৰেণ্ডছ, লাভ ইউ, বাই।